মৰ্নিং এভৰিৱান কি খবৰ সকলো ভালে আছে নিশ্চয় মোৰ চেনেল জিমি শইকীয়া ব্লগ হলে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু মোৰ আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিব লৈছোঁ আৰু মোৰ ফালৰ পৰা সকলোকে নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সকলোৱে যেন আহিবলগীয়া দিনবোৰ ভাল কুশলে যায় আৰু আজি আমি গৈ আছোঁ গুইজান ঘাটলৈ গৈ আছোঁ স্কাইলেণ্ড আৰু আপোনালোকক অকণমান দেখাওঁ বুলি ভাবিছোঁ আজি হৈছে 1 জানুৱাৰী 2022 চনৰ প্ৰথম আজি দিনটোত 1 তাৰিখৰ দিনটোত আমি আজি বনভোজ খাবলৈ গৈ আছোঁ গুইজান ঘাটলৈ স্কাইলেণ্ডলৈ আৰু অকলে নহয় চবেই গৈ আছোঁ এফালে গাড়ী হৈ আহি আছে আৰু এখন আহি আছে আৰু চাই থাকক তেন্তে মোৰ ভিডিঅ'টো শেষলৈকে আপোনালোকক দেখুৱাই যাম আজি নৱবৰ্ষৰ প্ৰথম দিনটো আমি কিদৰে উদযাপন কৰিছোঁ চাই থাকক তেন্তে আমি সকলো আহিলোঁ গুইজান ঘাটলৈ পিকনিক খাবলৈ আমাৰ ধুনু আমাৰ সকলোৰে ফালৰ পৰা হেপী নিউ ইয়েৰ আমাৰ ধুনুৰ ফালৰ পৰা ভালেই চবেই খোৱাত বিজি হৈ আছে এইফালে দেউতা এইফালে আমাৰ ধুনু বেটা অনুষ্কা জাগৃতি পুৰা নন্দু দাদাৰ লগত খোজকাঢ়ি আহি আছে এইফালে গুইজান ঘাটৰ এয়া হৈছে বনশ্ৰী ইকো কেম্প হয় এয়া এইবোৰ কটেজ হয় আপোনালোকে ইয়াত কেতিয়াবা আহিলে ষ্টে কৰিবও পাৰিব খুব সুন্দৰ খুব ধুনীয়া কিন্তু দেই আহিছোঁ খুব ভাল লাগিছে আজি নিউ ইয়েৰ বুলি 1 জানুৱাৰীৰ দিনাখন গুইজান ঘাটলৈ Skyline গৈছোঁ স্কাইলেণ্ডলৈ গৈছোঁ এতিয়া পুৰা নাও ফুল হৈ গ'ল নহয় ফুল অকণমান দেখাইছোঁ চাই থাকক ভিডিঅ'টো শেষলৈকে তেনেকৈ চাই যাম আজি নিউজ কেনেকৈ চেলিব্ৰেট কৰিছোঁ আমি স্কাইলেণ্ড পাই গ'লোহি এয়া স্কাইলেণ্ড আহি পালোহি এতিয়া স্কাইলেণ্ডলৈ আৰু এতিয়া যাওঁ ভিতৰলৈ আপোনালোকক দেখাই যাম ভিতৰত বলক তেন্তে মোৰ লগত ভিতৰলৈ গৈ থাকোঁ এইফালে আমি সকলোবোৰ আহিছোঁ স্কাইলেণ্ডলৈ এইফালে দাদা বৌ ভণ্টি বাইদেউ আছিলে ক'ত গ'ল আৰু ৰ'ব এতিয়া কওক থেংক ইউ এয়া স্কাইলেণ্ডৰ ভিতৰত ধুনীয়া খুব সুন্দৰকৈ সজাইছে ধুনীয়া লাগিছে কিন্তু চবতে পইচা এইবোৰ এতিয়া আপোনালোকে যোনবোৰ দেখিছে পাৰ টেবুল এনেকৈ যদি আমি এটা কটেজ লওঁ তেন্তে 500কৈ হয় আৰু সেই ইয়াত আছে আপোনাৰ দুখন চেয়াৰ তাত যদি আমি বহি অলপ দেৰি যাওঁ বুলি কওঁ 100 ৰুপিজকৈ হয়
আৰু বাচ্চাবোৰ আহিলেও খেলিব পাৰিব ধুনীয়াকৈ আছে। দন্দুৱা ভিৰে আৰু আমি যিহেতু ইফালৰ পৰা আহিছোঁ বটত আৰু যেতিয়া আমি বটত উঠিছোঁ পাৰ হেড 300কৈ লৈছে আৰু যদি আপোনালোকে ইয়াত স্কাইলেণ্ডত আহি আপোনালোকে যদি খায় কিবা তেন্তে 300 হয়। খালি নিৰামিষ ভাত সাঁজে দিব টিকেটৰ লগত 300ৰ লগত। আৰু মাছ মাংস যদি কিবা খাব বিচাৰে মানে ভেজ থালিখন 300 আৰু নন ভেজ যদি কিবা খাব বিচাৰে সেইটো এক্সট্ৰা চাৰ্জ হয়। আৰু যদি আপোনালোকে নাখাওঁ বুলি ভাবে অকল চাওঁ বুলি আহে তেতিয়াহ'লে 200কৈ লয়। আৰু ইয়াৰ ভিতৰত যদি আপুনি কিবা কটেজ চটেজ লয় আছে সেইবোৰ 500কৈ আছে। আৰু প্ৰতিটো বস্তুতে আৰু খালি পইচা লাগে আৰু অলপ টিকেটবোৰ 100, 500, 300 তেনেকৈ হয়। আহিব চাব, খুব ধুনীয়া তিনিচুকীয়াৰ গুইজান ঘাটত আছে স্কাইলেণ্ড, খুবেই ধুনীয়া, পৰিৱেশটো খুব সুন্দৰ হয়। ভালেই লাগিছে আজি বছৰৰ প্ৰথম দিনটো আৰু খুব সুন্দৰ লাগিছে। বহুত ধুনীয়া হৈ আছে। Water park. Water park. ফটো মাৰিবৰ কাৰণে 50 rupees লাগে। এইফালে বাচ্চা পাতি ফটো ছেশ্যন চলি আছে। এইফালে দেখো এয়া স্কাইলেণ্ড ইকো কেম্পৰ ইয়াত আহিলে আপোনালোকে কি কৰিব পাৰিব তাৰ ৰেটৰ লিষ্টখন অকণমান দেখাই দিছোঁ, যাতে কোনোবা আহিলে আপোনালোকৰ চবৰে সুবিধা হ'ব। ইয়াত স্কাইলেণ্ড ফুৰি মেলি হৈ গ'ল, এতিয়া ঘৰলৈ গৈ থাকোঁ। আৰু মাহঁতো আহিছে যিহেতু মাহঁত এইফালে অহা নাই, মাহঁত ইফালে থাকিলে। এতিয়া গৈ মাহঁতক লগ কৰি লওঁ, তাৰপাছত আমিও যাম ঘৰলৈ। ভাগৰ লাগি গ'ল, বহুত দেৰি থাকিলোঁ ইয়াত, চালোঁ গোটেইখিনি চালোঁ, খুব ভাল লাগিলে। আপোনালোকেও আহিব পাৰে স্কাইলেণ্ডলৈ, তিনিচুকীয়া গুইজান ঘাটত আছে আৰু খুব সুন্দৰ, পৰিৱেশটো খুব মনোমোহা হয়। আহিব, খুব ভাল লাগিব। হাই 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 কৰি পানী সুত বহুত যথেষ্ট আৰু এইখন বহুত লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু যিসকল নতুন তেওঁলোকে